আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া 12টা বাজি গ'ল, 12:30 হৈছে আৰু এতিয়া ভিডিঅ'টো কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাৰ পৰা কৰিবলৈ মোৰ আজিলৈকে সময় নাই হোৱা বাৰু, গতিকে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। ব'লকচোন চাওঁ আৰু দিনটোত কিনো কৰোঁ। মই ৰঙালাও ফ্ৰাই বনাবলৈ লৈছোঁ, তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। ব'লকচোন চাওঁ কেনেকৈ বনালোঁ। ৰঙালাও ফ্ৰাই বনাবৰ বাবে এটা বাতিত বেচন ল'ম। ডাঙৰ চামুচে 3 চামুচ বেচন ল'ম। ইয়াত নিমখ, হালধি, কাশ্মীৰী লাল মিৰ্চ, চেনি, কালজিৰা, আৰু পানী দি গোটেই মিশ্ৰণটো বনাই ল'ম। মিশ্ৰণটো ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে। এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত বেকিং পাউডাৰ অকণমান দি দিছোঁ। আকৌ এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিশ্ৰণটো অকণমান ডাঠ হৈছে, গতিকে আৰু অলপমান পানী দি আকৌ মিক্স কৰি লৈছোঁ। এতিয়া ৰঙালাও পিচ এনেকৈ লৈছোঁ আৰু তাতে নিমখ আৰু হালধি দি দিম। নিমখ আৰু হালধি দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াত এতিয়া গৰম তেল অলপ দি দিম। গৰম তেল দি অলপ ভালদৰে 5 মিনিটমানৰ কাৰণে ফেটি ল'ম। এতিয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হোৱাত ইয়াত ৰঙালাওখিনি দি দিছোঁ। ৰঙালাওখিনি এনে মিশ্ৰণখিনি সানি লৈ ফ্ৰাই কৰি ল'ম। এনেদৰে কেইপিচমান দি ফ্ৰাই কৰিম।
এয়া ফ্ৰাই কৰি হৈ গ'ল। আজি ভাতৰ লগত আছিলে ডিম, ৰঙালাও ফ্ৰাই, মাটি দাইল আৰু ৰঙালাও ভাজি আৰু ভাত। হাই এভৰিৱান, এতিয়া 5:15 হৈছে, আঢ়ৈ ঘণ্টা চবেই চিনি পায়। আৰু এতিয়া আমাৰ ঘৰৰ সদস্যসকলে কি কৰিছে দেখাই আছো। এয়া ফেব্ৰিক কৰিব আঁকি আছে। এয়া আমাৰ মাতাশ্ৰী একেদৰে কিবা এখন কৰি আছিলে, কি কৰিলে জানো, কিতাপ এখন পঢ়ি আছিলে। এয়া আমাৰ আইতা এখেতকৈ অকল বহি দেৰি দেই। আৰু এতিয়া মই বাহিৰলৈ গৈ আছোঁ। আমাৰ ওচৰত এতিয়া ট্ৰেক্টৰে হাল বাই আছে, তাকে দেখাম ৰ'ব। ছটা বাজিব হ'ল আৰু আমাৰ ঘৰলৈ আহিছে দুগৰাকী আলহী, অকণমানি খেলিবলৈ আহিছে আমাৰ মুক্তাৰ লগত। সেয়া হৈছে এইজনী আমাৰ চুনু, হাই বুলি কৈ দিয়ে। আৰু আহিছে আমাৰ থুনুকি, তাতে আবেলি খেলিবলৈ আহিছে। গতিকে ভিডিঅ'টো চাই থাকক। এয়া আমাৰ ইহঁতিতে লুডু খেলিছে। কোনে কোনটো লৈছে? মুক্তাই কোনটো লৈছে? থুনুকিয়ে আৰু চুনুৱে হালধীয়া। এওঁলোকে খেলি আছে, এতিয়া সিহঁতে খেলি থাকক। এইজনী আমাৰ টিকলিয়ে দৌৰি ফুৰিছে। আমাৰ এওঁলোককেইজনী আকৌ খোজকাঢ়িছে, এয়া তৰমুজ খাইছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব। বাই বাই।